নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে আৰু মই ভালে আছোঁ বৰ্তমান। তো বন্ধুসকল, বহুতখিনি ভিডিঅ' দিলোঁ, আপোনালোকে যদি চাইছে বুজি পাইছে। তো আজি এটা অলপমান বেলেগ ভিডিঅ' লৈ আহিছোঁ, যিটো বহুতৰে প্ৰব্লেম হয়। কোনবিলাকৰ প্ৰব্লেম মই কৈ দিছোঁ। যিসকলে ইউটিউবত গেমিং চেনেল এটা বনাইছে, সেইসকলে গেমিং ভিডিঅ'বিলাক ৰেকৰ্ডিং কৰাত বহুত প্ৰব্লেম পায়, কাৰণ আপোনালোকৰ মোবাইলবিলাক ইমান হেভি মোবাইল নহয়। তো ঠিক আছে, কোনো ধৰণৰ টেনশ্যন নাই। তাৰ কাৰণে আপোনালোকৰ সলিউশ্যন এটা আছে। মোবাইলৰ দুটামান এপ্লিকেশ্যন আছে, যিটো হ'ল স্ক্ৰীণ ৰেকৰ্ডিং। আপোনালোকে কোনো ধৰণৰ লেগ বা কোনো ধৰণৰ আপোনালোকৰ মাইক ইছ্যু নোহোৱাকৈ আপোনালোকৰ গেমখন ধুনীয়াকৈ ৰেকৰ্ডিং কৰি যাব। স্মুথলি আপোনালোকে গেম প্লে কৰিব পাৰিব আৰু প্লাছ আপোনাৰ ৰেকৰ্ডিংটো স্মুথলি চলি থাকিব। ঠিক আছে, আপোনালোকে যিমান সময় ৰেকৰ্ডিং কৰিব ইচ্ছা কৰে সিমান সময় আপোনালোকে ৰেকৰ্ডিং কৰিব পাৰিব। তেনেকুৱা ধৰণৰ এটা এপ লৈ আহিছোঁ। ঠিক আছে, যিটো এপ্লিকেশ্যন মই নিজেও ব্যৱহাৰ কৰোঁ আৰু আপোনালোকৰ ভিডিঅ'বিলাক যে মই মোবাইলৰ স্ক্ৰীণ ৰেকৰ্ডিংবিলাক যে লগাই দিওঁ, তো সেই এপ্লিকেশ্যনটোৰ দ্বাৰাই মই লগাই দিওঁ। আপোনালোকে চাব পাৰে কিমান ধুনীয়াকৈ স্ক্ৰীণ ৰেকৰ্ডিংটো হয়, অকণমানো লেগ নকৰে। ঠিক আছে, তো কিছুমান এপ্লিকেশ্যন আছে বহুত লেগ কৰে। আপুনি যদি স্ক্ৰীণ ৰেকৰ্ডিংটো অন কৰিব যায়, তো সেইটো মানে বহুত লেগ কৰে, আপোনাৰ ভইচটো আগুৱাব যায়, তো আপোনাৰ যিখিনি স্ক্ৰীণ ৰেকৰ্ডিং সেইটো পিছত ৰৈ যায়। ঠিক আছে, তো এই এপ্লিকেশ্যনটোত কিন্তু তেনেকুৱা ধৰণৰ প্ৰব্লেম আপোনালোকে নাপায়, আপোনালোকক মই গেৰাণ্টি দি কৈছোঁ। এইটো কিন্তু বন্ধুসকল, এইটো কিন্তু কোনো ধৰণৰ প্ৰমোশ্যন ভিডিঅ' নহয়, জাষ্ট আপোনালোকৰ হেল্প কৰাৰ কাৰণে এইটো ভিডিঅ' লৈ আহিছোঁ মই। ঠিক আছে, তো এতিয়া চাওক, আপোনালোকে যিখিনিয়ে গেমিং ভিডিঅ' বনাই কেনে ভাল পায় বা ইউটিউবত এটা গেমিং চেনেল বনাইছে বা গেমিং কণ্টেণ্ট বনাবলৈ ইচ্ছা কৰে, সেইসকলৰ কাৰণে আজিৰ এই ভিডিঅ'টো স্পেচিয়েল হ'ব গৈ আছে। ঠিক আছে, তো সেই বন্ধুসকলে আজিৰ ভিডিঅ'টো ভালকৈ চাব। আপোনালোকে ক'ৰ পৰা কেনেকৈ কি কৰিব। এপ্লিকেশ্যনটো এনে জাষ্ট ডাউনলোড কৰিলেও নহ'ব, কিছুমান কাম কৰিব লগা থাকে সেই ভিতৰত। সেই কামখিনি মই জাষ্ট দেখাই দিম আপোনালোকে সেইমতে কৰি লয়। ঠিক আছে, তো এতিয়া গৈছোঁ, আপোনালোকৰ স্ক্ৰীণ ৰেকৰ্ডিংটো অন কৰি দিছোঁ মই। ঠিক আছে, তো চাওক, আপোনালোকে যেতিয়া মোবাইলৰ গেমবিলাক খেলিব খোজে, যেনেকৈ ধৰক ফ্ৰী ফায়াৰ হওক বা পাবজি, BGMI, যেনেকুৱা মোবাইলৰ আৰু মানে যি গেম আছে ভিডিঅ' গেম। ঠিক আছে, তো সেই গেমবিলাকত কিন্তু আপোনালোকৰ GT এপেদি বা আপোনালোকৰ মোবাইলৰ যি ডিফল্ট স্ক্ৰীণ ৰেকৰ্ডিং আছে, সেই স্ক্ৰীণ ৰেকৰ্ডিঙত কিন্তু আপোনালোকে গেমবিলাক ৰেকৰ্ডিং কৰি গেমটো মানে ভালকৈ খেলিব নোৱাৰে। আপোনাৰ মোবাইল বহুত হিট হ'ব বা স্ক্ৰীণখন লেগ কৰিব, যাৰ ফলত আপোনালোকে শান্তি নাপাব গেমখন খেলি। ঠিক আছে, তো এই এপ্লিকেশ্যনটো ব্যৱহাৰ কৰাৰ পিছত আপোনালোকে নিজে কমেণ্টত ক'ব যে হয়, এই এপ্লিকেশ্যনটোৰ দ্বাৰাই মই স্ক্ৰীণ ৰেকৰ্ডিঙো কৰিলোঁ আৰু গেমখন ধুনীয়াকৈ স্মুথলি চলি গৈছে আৰু মোৰ কোনো ধৰণৰ মাইক ইছ্যু নহয়। আপোনালোকৰ টিমমেটবিলাকৰো ভইচ ইয়াতে শুনা পাব বা আপুনিও ক'ব পাৰিব সিহঁতক। ঠিক আছে, তেনেকুৱা ধৰণৰো অপশ্যন আছে। ঠিক আছে বন্ধুসকল, তো অন কৰি তো চাওক, এয়া মই মোবাইলৰ স্ক্ৰীণটো আপোনালোকৰ সন্মুখত লগাই দিছোঁ। ঠিক আছে, আপোনালোকে জাষ্ট কি কৰিব, প্লে ষ্ট'ৰটো অন কৰি ল'ব। চাওক, মই মোবাইল স্ক্ৰীণটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। আপোনালোকে প্লে ষ্ট'ৰটো অন কৰিব। প্লে ষ্ট'ৰটো অন কৰাৰ পিছত আপোনালোকে ইয়াতে চাৰ্চ কৰিব। ঠিক আছে, আপোনালোকে ইয়াতে চাৰ্চ কৰিব এক্স ৰেকৰ্ডাৰ এপ। চাওক, মই চাৰ্চ কৰি দেখাই দিছোঁ আপোনালোকক এক্স ৰেকৰ্ডাৰ এপ। যেতিয়া আপোনালোকে এক্স ৰেকৰ্ডাৰ এপ বুলি চাৰ্চ কৰিব, তেতিয়া আপোনালোকৰ সন্মুখত এনেকুৱা ধৰণৰ এটা এপ্লিকেশ্যন আহিব। ঠিক আছে, স্ক্ৰীণ ৰেকৰ্ডাৰ এক্স ৰেকৰ্ডাৰ। ঠিক আছে, তো সেই এপ্লিকেশ্যনটো আপোনালোকে ডাউনলোড কৰক বা ইনষ্টল কৰি লওক। ঠিক আছে, তো এতিয়া চাওক, মই ডাউনলোড কৰাই আছে মোৰ। তো ইয়াতে অপশ্যনটো আছে মোৰ অ'পেন। ঠিক আছে, তো এইটো অ'পেন। তো এতিয়া চাওক, মই অ'পেন মাৰি দিছোঁ। অ'পেন মাৰি দিয়াৰ লগে লগে আপোনাৰ ৰেকৰ্ডাৰৰ এপ্লিকেশ্যনৰ ভিতৰৰ ছেটিংছ হ'লেও আপোনালোকক লৈ যাব। ঠিক আছে, তো এয়া চাওক, ইয়াতে বহুতখিনি অপশ্যন আছে। আপোনালোকৰ যিটো ভিডিঅ' ৰেকৰ্ডিং কৰিব, ইয়াতে আপোনালোকে চাব পাৰিব। ইয়াতে ভিডিঅ'ৰ অপশ্যনত এইটো আপোনাৰ ভিডিঅ'ৰ অপশ্যন, এইটো ফটো এডিটিং, কেনেকৈ এডিটো কৰিব পাৰিব এইটো এপেদি। ঠিক আছে, তো এতিয়া মই ছেটিংছখিনি দেখাই দিম আপোনালোকক। যিটো ৰাইট ছাইডৰ তলৰ কৰ্ণাত আছে, সেই ছেটিংছটো আপোনালোকক দেখাই দিম। আপোনালোকে প্ৰথম ছেটিংছত ক্লিক কৰাৰ লগে লগে আপোনালোকে চাব, ইয়াতে লিখা আছে অডিঅ' ছেটিংছ। তো অডিঅ' ছেটিংছটো আপোনালোকে কৰি লওক প্ৰথমতে। ঠিক আছে, অডিঅ' ছেটিংছত ক্লিক কৰি দিলোঁ। অডিঅ' ছেটিংছত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে চাওক, ইয়াতে এটা আছে মাইক্ৰ'ফোন, এটা আছে ইণ্টাৰনেল অডিঅ', এটা আছে ইণ্টাৰনেল এণ্ড মাইক্ৰ'ফোন। ঠিক আছে, আৰু এটা আছে মিউট। তো এতিয়া বৰ্তমান মোৰ মিউট কৰা আছে। আপোনালোকে কি কৰিব, যেতিয়া গেম খেলিব, গেমৰ যিখিনি চাউণ্ড আছে আপোনালোকৰ টিমমেটৰ বা আপোনাৰ যিখিনি চাউণ্ড আছে, দুয়োটা একেলগে উঠাৰ কাৰণে আপোনালোকে ছিলেক্ট কৰিব লাগিব ইণ্টাৰনেল এণ্ড মাইক্ৰ'ফোন। ঠিক আছে, আপোনালোকে যিকোনো অডিঅ' ছেটিংছটো অন হৈ গ'ল। ঠিক আছে, তো এতিয়া চাওক, এতিয়া বেক কৰি দিলোঁ আমি। এতিয়া আপোনাৰ ভিডিঅ' ছেটিংছ আছে ছেকেণ্ড অপশ্যনত। ঠিক আছে, এয়া চাওক, এইটো ভিডিঅ' অপশ্যন। এতিয়া আমি ভিডিঅ' ছেটিংছটো অন কৰিম। ঠিক আছে, তো ভিডিঅ' ছেটিংছত আমি ক্লিক কৰি দিলোঁ। ঠিক আছে,
তো ভিডিঅ' ছেটিংছত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ মডিফাই বুলি আহিব আপোনালোকৰ 1080p ফুল এইচডিত আপোনালোকে ৰেকৰ্ডিং কৰিব পাৰিব ঠিক আছে তো আপোনালোকৰ ফুল এইচডি 1080 পিকচাৰ কোৱালিটি বুলি ক'লে বহুত এটা হাই ডেফিনিশ্যন বা হাই ৰিজলিউশ্যন কোৱালিটি ভিডিঅ' আহি যায় ঠিক আছে তো সেইটো আপোনালোকে চিলেক্ট কৰি ল'ব ইয়াতে আপোনাৰ অৰিয়েণ্টেশ্যন আছে ঠিক আছে তো আপুনি পাতলা কৰি এনেকা মোবাইলটো লৈ কেনে ৰেকৰ্ডিং কৰিব পাৰে আপুনি এনেকা ৰেকৰ্ডিং কৰিব পাৰে ঠিক আছে তো সেইটো অপশ্যনটো আপোনালোকে অন অফ কৰি ল'ব ঠিক আছে তো সেইটো মই অটো কৰি থৈ দিছোঁ বাৰু ঠিক আছে তো আপোনালোকে জাষ্ট তলত ক্লিক কৰি দি থাকক তলত ক্লিক কৰি দি থাকক আপোনালোকে ইয়াতে চাওক তো এই বস্তুখিনি আপোনালোকে সেটিংসটো অন কৰি ল'ব আপোনালোকে ইয়াতে চাওক ইয়াতে ভইচ চেঞ্জাৰৰ অপশ্যনো আছে ইয়াতে ভইচ চেঞ্জাৰ বুলিও আছে আপোনালোকে ভইচটো চেঞ্জো কৰিব পাৰে ইয়াতে ঠিক আছে তো আৰু আছে আপোনাৰ ধৰক লেংগুৱেজ আপোনালোকৰ কি লেংগুৱেজত চেঞ্জ কৰিব বা কি লেংগুৱেজত এইটো ইউজ কৰিব সেইটো আছে ঠিক আছে তো এনেকুৱাকৈ আপোনালোকে ইয়াতে ধুনীয়াকৈ স্ক্ৰীন ৰেকৰ্ডিং কৰিব পাৰিব কোনো ধৰণৰ প্ৰব্লেম নাপায় আপোনালোকে ধুনীয়া স্মুথলি চলি থাকে এইটো কাৰণ এইটো মই মোৰ এটা গেমিং চেনেলো আছিলে তাতো মই এই এপটোৱে ব্যৱহাৰ কৰিছিলোঁ ধুনীয়াকৈ গেমিংটো ৰেকৰ্ডিং কৰিব পাৰি গেমখন ঠিক আছে তো বন্ধুসকল আপোনালোকে এইটো ডাউনলোড কৰক ধুনীয়াকৈ এইটো এটা বঢ়িয়া এপ্লিকেশ্যন হয় আপোনালোকৰ কাৰণে যিখিনিয়ে নাজানে মই ভিডিঅ'টো তাৰ কাৰণে বনালোঁ আপোনালোকে ভিডিঅ'টো কেনে পালে এটা লাইক কৰি দিব আৰু চেনেলটো যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ঠিক আছে বন্ধুসকল বাই বাই